Hey guys, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰ বৰ্তমান ভালেই। স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। চৰি একেটাকে কৈ দিছোঁ। এফালে আমাৰ দেহা খেলি আছে, জাষ্ট শুই উঠিছে, উঠি লৈ বিচনাতে বহাই দিছোঁ, তাক খাবৰ কাৰণে কিবা এটা যোগাৰ কৰোঁগৈ আৰু মোৰ ভিডিঅ'টো আপোনালোকে কমপ্লিটলি চাব বুলি আশা ৰাখিছোঁ। চ' চাই থাকিব। আৰু আমাৰ দেহাই ৰাতিপুৱা শুই উঠাৰ পাছত 10টামান বজাত শুইছিলে, এতিয়া 11টা বাজিলে, 11:30 বাজিলে উঠিছে। আৰু এতিয়া মই গাখীৰ পগাম, দেহাক বিস্কুট খুৱাম। ভাবিছোঁ আপোনালোকে আজি দিনটো কি কৰোঁ চাই থাকিব। তো গাইজ মই এতিয়া গাখীৰ পগাওঁ বুলি ভাবিছোঁ। আনিলোগৈ, অনা নেদেখুৱালোঁ, ওচৰৰে গাই খুৰীহঁতৰ ঘৰৰ পৰা গাখীৰ আনোগৈ। আৰু আজি আনোতে বহুত বেছি দেৰি হৈ গ'ল কাৰণ কামৰ পৰা সময় পোৱা নাছিলোঁ। এইটো আমাৰ মইনা বহি আছে ইয়াতে। আমি কেঁচা ঘৰটোতে আছোঁ, এতিয়া গাখীৰ পগাব লৈছোঁ। আপোনালোকে চাই থাকিব। গেছটো জ্বলালোঁ আৰু গাখীৰখিনি বাকিলোঁ। তাৰপাছত এইফালে চাওক, মানে দেহালে বুলি পিঠা অকণমান বনাইছোঁ। এয়া কেঁচা পিঠা, এয়া চেনি আৰু গাখীৰ অকণমান দি মই মিক্স কৰি কলপাতত সানিম বুলি ভাবিছোঁ। আপোনালোকক কি কৰোঁ দেখুৱাই থাকিম। এই গুলি আছোঁ, চাই থাকিবচোন। দেহাক ওচৰতে বহুৱাই মই এয়া কলপাতত দি লৈছোঁ পিঠা। তাৰ পাছত ধুনীয়াকৈ কলপাতখন শুকান আছিলে আৰু ধুনীয়াকৈ বান্ধি লৈছোঁ আৰু কেৰাহীখনতে এতিয়া দি দিম। কেৰাহীখন গৰম হ'লে ৰখি আছোঁ, এয়া দি দিলোঁ। আৰু এয়া চাওক, মই নমালোৱেই, অলমষ্ট ৰেডি। আমাৰ দেহাই খাবলৈ বুলি ৰখি আছে, চাওকচোন। দেখিবলৈ ভালে লাগিছে বাৰু, প্ৰথমবাৰ বনাইছোঁ। খাবলৈ কেনেকুৱা লাগে নাজানো দেই, খালেহে গম পাম। এইফালে চাওক, মানে মই পাৰিছোঁনে নাই নাজানো, কিন্তু এয়া এনেকৈ দেখিছিলেচোন পিঠাগুড়ি সৈতে গাখীৰ চেনি গুলি কলপাতত মেৰিয়াই। আৰু এইফালে আমাৰ দেহা এক্সাইটেড নে খাবলৈ? আৰু এক্সাইটেড ৰ'বা, দিছোঁ আকৌ দিয়া। আমি এতিয়া পাকঘৰতে বহি খাবৰ কাৰণে ৰেডি। এইফালে গৰম কিন্তু তুমি লেটাৰ নকবা। খাবা, চব খাবা, তুমি জাষ্ট সেইখন খাই লোৱা। দুপৰীয়া চাহকাপ খাওঁ ভাবিছোঁ। এফালে আটা আৰু পিঁয়াজ ৰেডি কৰিছোঁ, চাই থাকিব দেই। আটাখিনি গুলি ল'লোঁ। গুলি লৈ মই এতিয়া কেৰাহীখন পাতি গৰম কৰি লৈছোঁ আৰু এয়া মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হ'লে ৰৈ, তাৰ পাছত মোৰ পকৰি এইফালে দি দিছোঁ। মই এনেকৈ খাই বেছি ভাল পাওঁ দেই। কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব। হেল্ল', মই এফালে পৰি আছোঁ পকৰি আৰু আমাৰ দেহাই খাই আছে। কি খাই আছে জান? কি খাই আছা? মৰ্টন? কি খাই আছা দেখুৱাই দিয়া। মৰ্টন খাইছা? মামা কৈছা? খোৱা। মামা কৈছে। আৰু পাহৰি থাকিছোঁ নহয়, মানে পকৰি পুৰি আছোঁ চাহ খাবৰ কাৰণে। দেহাক খোৱালোঁ পিঠা, ইমান অকণমান খালে, নাখালেই বেছি। তাৰ পাছত কি কৰোঁ দিনটো চাই থাকিব। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু সেইটোৱে আৰু গাইছ, এইফালে বনাইছোঁ বৰ্তমান মই গাখীৰ চাহ।
দেহাৰো আমনি লাগিছে তাক ধুৱাব লাগিব এতিয়া ৰবা দেই অকমান টাইম ৰবা গোটেইটো লেতেৰা হৈ আছে চাহ খাই নাপায় মানে চাহ খাওঁতে নাপায় চাহ খাই শেষেই হ'ব হ'ল আৰু ভিডিঅ' কৰিব পাহৰি দিছিলোঁ যে ভিডিঅ' কৰি আছোঁ বুলি এতিয়া মনত পৰি পিনে কৰি আছোঁ বহুত ধুনীয়া হৈ খাব কাইলৈ গৰম পানী কৰি আছোঁ গা ধুবলৈ 1 মানে বাজিলে ছাৰ নালাগে তুমি খাব নালাগে চব খাই আছোঁ দেই এনেকুৱাও কৰেনে কোনোবাই এনেকুৱাও কৰে তাই কোৱা নাছিলোঁ কাঁহী বাচনে টেবুলখন নধৰা হৈছে এইফালে গাহৰিলে বেয়া ভাত আৰু আনফালে এইফালে আৰু ইয়াত পানী উতলি আছে দেহাৰ কাৰণে মানে দেহাক গাটো ধুৱাম ভাবিছোঁ সেইকাৰণে লেতেৰা হৈ আছে দেহাৰে গৰম পানী অকণমান কৰি আছোঁ গা ধুৱাবলৈ আৰু মোৰ চেহেৰাটো দেখি ইগনৰ নকৰিব মানে মই এতিয়া কাম কৰি আছোঁ যে মোৰ চেহেৰাত গুৰুত্ব দিয়াই নাই চেহেৰাত চালেতো নহ'ব ন আৰু সেয়াই ভিডিঅ'বোৰত যেন ভালকৈ মৰম দিয়ে সেয়াই আৰু এইটো পানীটো লদিছে ৰ'বা গৈছোঁ অৱস্থা হৈ আছে আৰু দেহাক মাটিত বগাবলৈ দিয়াৰ পাছত অৱস্থাটো চাওকচোন এইফালে গা ধুৱাবলৈ বুলি কাপোৰ খুলি আছোঁ তাৰপাছত তাক গা ধুৱাম প্ৰথমতে ভৰিকেইটা ধুৱাই লৈছোঁ নহ'লে ভৰিকেইটা ইমান বেছি বালি লাগি আছিলে ভৰিকেইটা ধুৱাই লৈছোঁ তাৰপাছত তাক কেনেকৈ ধুৱাম চাই থাকক এনেকৈও কোনোবাই গা ধুৱেনে হাই হেল্ল' আই হো মুখখন চা আৰু টিংটোত সোমাই দিয়া দেখি তাৰ যে ফূৰ্তিত ক'বলৈ বাকী নাই কিমান যে ভাল পাইছে গা ধুৱাই দিয়া দেখি বহুত বেছি আনন্দ পাইছে আজি সি আৰু ভিতৰলৈ নিয়াৰ পাছত ইমান যে খং কৰিছিল মাথাটো ধুৱাই দিছে আজি বহুত দিনৰ মূৰত বতৰটো ভাল কৰিছে যে সেইবাবে উঠিব মন কৰা নাই দেখিছেনে আপোনালোকে গাইজ এতিয়া বৰ্তমান 3টামান বাজিলে আৰু মই কাপোৰবোৰ চপাই লওঁ ভাবিছোঁ এতিয়া কাপোৰখিনি জাপি লওঁ মানে এয়া চাওক কাপোৰখিনি জাপি থাকোঁতে কিবা এটা পাইছোঁ মানে মই ৰাতিপুৱা দোকানলৈ গৈছিলোঁ যে এই পপ এটা আনিছিলোঁ তাতে মানুহজনৰ জেকেটটো পিন্ধি আছিলোঁ ইয়াতে থৈ গৈছিলোঁ এয়া চাওক আৰু মই কাপোৰখিনি জাপি লওঁ দেহা হৈ থাকোঁতে মানে দেহা উঠিব লাগিলে মোকনো ক'ত কাপোৰ জাপিব দিব কাপোৰখিনি জাপি আছোঁ লাহে লাহে ঘৰত কোনো নাই আৰু মোৰ ভিডিঅ'বোৰ যাতে মৰম চেনেহ দিব মই কি কৰিছোঁ দেখিছেনে নাচি আছোঁ পাগল আৰু মোৰ মৰম চেনেহবোৰ যেন কমাই নিদিব দেই হেল্ল' ৰাইজ মোৰ ফেভৰেট তামোল খাব লৈছোঁ দেহা উঠা নাই যে সেইকাৰণে লাহেকৈ কৈছোঁ বেয়া নাপাব মানে সেই হওঁতে মই কাম কেইটামান কৰি লৈছোঁ মই তামোলখন শান্তিকৈ খাই লওঁ
তামোল কাৰ কাৰ ফেভৰেট নাজানো, মই কিন্তু খাই বহুত বেছি ভাল পাওঁ আৰু যেতিয়া তেতিয়া খাব মন নাযায়, কিন্তু অকলে থাকিলে মানে আৰু নহ'লে ওচৰত যদি কোনোবাই তামোল খাই থকা দেখোঁ, ৱাহ। আবেলি সময়ত আমাৰ দেহাক এইফালে উলিয়াই নিছোঁ আৰু আমাৰ এইফালে চাওকচোন ৰাস্তাটো, এইবোৰ কিমান হাবি বাপৰে, আৰু আমাৰ দেহাক দৈকক পালে চাওক কি লাগে আৰু কুকুৰ আহিছোঁ কৈ দিয়া, কিন্তু দাই